নমস্কাৰ বন্ধু বান্ধৱীসকল, বিতুমনি ব্লগৰ অন্য এটি ভিডিঅ'লৈ মই আজি আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ খাদ্য তালিকাত আছে কলডিল, ভীমকলৰ কলডিল, বগা গালত কলা তিল, তুমি বাৰু জানানে তোমাৰ মোৰে কিহত মিল? মিউজিক। এইটো ভীমকলৰ কলডিল যিহেতু, সেইটো কাৰণে গানৰ কলিটো মনত পৰিলে গুণগুণাই দিলোঁ। আৰু এইটো আজি মই কেনেদৰে বনাম আপোনালোকক দেখাম বুলি ভাবিছোঁ। কলডিল কিমান ভিটামিনযুক্ত আপোনালোক সকলোৱে জানেই, আমি ডাঙৰ সকলোৱে বুজি পাওঁ। সেইটো কাৰণে আমি যেনেকৈ হ'লেও বনাই যিদৰে হ'লেও খাওঁ। কিন্তু সৰু ল'ৰা ছোৱালীবিলাক কলডিল যেনেকৈ বনাই দিলেও সেইটো বেয়া পায়, নাখায়। মাছৰ লগত বনাই দিলেও নাখায় বা মাংসৰ লগত বনাই দিলেও খাবলৈ ইচ্ছা নকৰে। সেইটো কাৰণে আমাৰ ল'ৰা দুইটাক মই কেনেদৰে কলডিল বনাই খুৱাওঁ আপোনালোকক দেখাম বুলি ভাবিছিলোঁ। আমাৰ ল'ৰা দুটাক এনেকুৱা ধৰণে বনাই দিওঁ, কিন্তু আজিকালি সিহঁতে কলডিল খাওঁ মানে বুলি কৈ থাকে। মা কলডিল পকৰি বনাবা, কলডিলৰ পকৰি হিচাপেও দেখাম। আজি আমাৰ এইটো কলডিল চুপ বনাম বুলি ভাবিছোঁ। লোকেল কুকুৰা পোৱালি 1-1.5 পোৱা ওজনৰ তেনেকুৱা ধৰণৰ পোৱালি লোকেল মাংসৰ লগত মই কলডিলৰ চুপ বনাই দিম সিহঁতক। আৰু এইটো কলডিল এডোখৰ মানে কলডিলো পেলনি নাযায়। কলডিলটো 3 ধৰণে বনাব পাৰি। এইখিনি বুঢ়া পাত আমি সাধাৰণতে পেলাই দিওঁ। এইখিনি বুঢ়া পাত মই বাছি ৰাখিছোঁ, আৰু এইখিনি ফুলখিনি মই বাছি ৰাখিছোঁ। এইখিনি হ'ব পকৰি, বেচনৰ লগত ৰিফাইন তেলত দি খুব চিম্পুলভাৱে পকৰি হ'ব। আপোনালোকক দেখাম বাৰু কেনেদৰে বনাওঁ। আৰু এইখিনি খুব বুঢ়া পাতখিনি চুপ হ'ব। এইখিনি চুপ হ'ব। এতিয়া কলডিলটো 3 ভাগে ভাগ কৰিম। এতিয়া এই বুঢ়া পাতখিনি আপোনালোকক মই ক'লোৱেই, এইখিনি কেনেদৰে মই প্ৰস্তুত কৰিম চুপটো মই দেখাম বাৰু। আমাৰ ডাঙৰ ল'ৰাটো আচলতে গাটো ভাল নহয়, সেইটো কাৰণে সি যিহেতু হোষ্টেলত থাকে, সেইটো কাৰণে গাটো অলপ ভাল নহয় কাৰণে কালি মই তাক 2 দিনমানৰ ছুটীত লৈ আহিলোঁ ঘৰলৈ। সেইটো কাৰণে তাক মই আজি ভাবিছোঁ লোকেল মুৰ্গী পোৱালিৰ সৈতে কলডিলৰ চুপ খুৱাওঁ। আৰু কলডিলটোত যিহেতু 3টা আইটেম হৈয়ে যায়, সেইটো কাৰণে মই এতিয়া টুকুৰা টুকুৰকৈ বুঢ়া পাতখিনি কাটি লৈছোঁ। মই এই টুকুৰা টুকুৰকৈ কাটি যে দেখাইছিলোঁ কলডিলৰ বুঢ়া পাতখিনি, এতিয়া মই এয়া নিমখ অকণমান দি ইয়াত বইল হ'বলৈ দিছোঁ। এতিয়া মই সেইখিনি গেছত ধুনীয়াকৈ পাতি থৈ আহিলোঁ চুপখিনি প্ৰস্তুত হ'বলৈ। এতিয়া মই এইখিনি ফুলখিনি এইদৰে কাঠিখিনি বাছি লৈছোঁ। এয়া নহৰু অলপ সৰহকৈ লৈছোঁ, আৰু আদা এটুকুৰা। নহৰু মই যথেষ্টখিনিয়ে লৈছোঁ। আদা আৰু সৰিয়হ অলপ তিয়াই থৈছোঁ ভিতৰত, সেইখিনি মই বটি ল'ম। সেয়াই সিমানেই দিম। আৰু এইটো হ'ব পকৰি, আৰু বুঢ়া পাতখিনিৰ পৰা হ'ব চুপ। আপোনালোকক কেতিয়াবা খাই চাবচোন। যিখিনি লোকেল কুকুৰা মুৰ্গী মানে চুপ বনাম, এয়া ডাঙৰ কৰি মানে দেউতাকে ডাঙৰ কৰি দিছে ল'ৰাকেইটাক খাবলৈ। মিক্সি জাৰত এই সৰিয়হ অলপ দিলোঁ। এয়া সৰহখিনি নহৰু, আদা খুবেই কম, তাৰ পৰা মই এইখিনি ঢালি দিছোঁ। মই এয়া পানী অলপ দি দিছোঁ, যিহেতু বইল বনাম সেইটো কাৰণে। গোন্ধটোৰ কাৰণে মই তেজপাত দুখিলা টুকুৰা কৰি দি দিছোঁ। একো নিদিওঁ, মই খালী পানীত মাংসটো দি দিছোঁ। মই নিমখ অকণমান প্ৰথমতেই দি দিছোঁ। 12 মিনিটমান ৰখাৰ পিছতে সুন্দৰকৈ মাংস সিজিছে। এয়া মাংসটো সিজিছে। এতিয়া মই চুপখিনি ঢালি দিছোঁ, পেষ্টখিনি ঢালি দিছোঁ ধুনীয়াকৈ। এতিয়া চুপ হৈ যাব আৰু অলপ দেৰি পিছত। এইটো সুন্দৰ হৈছে। ইয়াৰ আগতে মই চয়া চচ অকণমান ঢালি দিছিলোঁ কালাৰটোৰ কাৰণে। এতিয়াও মই অলপ দি দিছোঁ চয়া চচটো। এই চুপটো খাবলৈ চয়া চচটো আচলতে প্ৰয়োজনীয়, কাৰণ বেলেগ মছলা ইমান দিয়া নহয়। সেইটো কাৰণে চয়া চচটোৱে খুব সোৱাদ কৰি তোলে চুপটো। চুপখিনি মানে চয়া চচটোৰ পৰা বহুত সুন্দৰ সোৱাদ এটা আহে।
আপোনালোকে খোৱাসকলে খাইছে, যে যিসকলে নাই খোৱা বনাই খাই চাবচোন। আৰু খুব ভিটামিনযুক্ত হয়, সৰু ল'ৰা ছোৱালীৰ বাবে বহুত সিহঁতৰ প্ৰটিনো পায়, আইৰণো পায়, সকলো ধৰণৰ ইয়াত ভিটামিনটো পায়। সুন্দৰকৈ খাব। সকলোৰে সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এনেকৈ কেতিয়াবা কেতিয়াবা স্পেচিয়েল বনাই খুৱাবচোন। সিহঁতে খুব সুন্দৰকৈ ভাতকেইটি খাব বা চুপৰ জোলটো খাব। আৰু কলডিলৰ পকৰীটোতো কথা ক'বই নালাগে আৰু। সিহঁতে এটা কলডিলে আপুনি জোৰাব নোৱাৰিব। এটা কলডিলত যিমানখিনি ফুল ওলায় সেইখিনি পকৰী আপুনি জোৰাব নোৱাৰিব। এই আমাৰ চুপ তৈয়াৰ হৈ গ'ল। আমাৰ এতিয়া লৰ্ড প্ৰিন্সে খাব। এতিয়া জোল দিব লাগিব, সি বিশেষ নাখায়। এয়া মই ভাতত বুট আৰু মটৰ দি তেনেকৈ ধৰণে। হাই ফ্ৰেণ্ডছ, মায়ে বনাই দিয়া চুপ খাই চুপ খাই কিনে বহুত ভাল পাওঁ। তাৰ বাবে আজি মায়েও বনালে চুপটো। ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় ক'ব যে আপোনালোকে মাংস খাই ভাল পায় নে নাপায়। আমাৰ ই আহিব বুলি আচলতে কলডিলটো মই মঙলবাৰ বজাৰৰ পৰা আনি ৰাখি থৈছিলোঁ। কলডিল আজিকালি সহজে পাবলৈ নাই, মই বজাৰৰ পৰা কিনি আনি ৰাখিছিলোঁ। আৰু আজি বৃহস্পতিবাৰ বজাৰ, আমাৰ ইয়াত বৃহস্পতিবাৰ বজাৰ বহে, আজি পাওঁ নেকি চাব লাগিব। এইফালে আমাৰ লৰ্ড বৰ্ডিল এয়া চুপ খাইছে, পূৰা মাংস পিছে ধৰিছেহি। আৰু ইও জোল খাব, যিহেতু জ্বলা মই বেছি দিয়াই নাই। সুন্দৰকৈ খাব। খোৱা চুপ খোৱা। এয়া বেঙেনা আৰু আলু পিটিকা, এয়া আমি খাম। লৰ্ড প্ৰিন্সক নিদিওঁ, তাৰ যিহেতু ডিঙিত অলপ হেৰি প্ৰব্লেম হৈ আছে। এয়া বনচজিনা, আমি প্ৰায় বইল খাওঁ। এয়া আগতেও দেখিছে মোৰ ৰেচিপিত। বনচজিনা বইল আৰু আলু, এইফালে পিঁয়াজ আৰু নেমু, ইমানেই আৰু তেলত দিয়া ভোট জলকীয়া।